হে প্ৰভু আজি 10 দিন ধৰি ই ৰিক্সাখনৰ ভাড়া এটা বনাই ইনষ্টলমেণ্ট কিনকে মাৰিম আজিলৈকে ই ৰিক্সাখনৰ গ্ৰাহকো আজিকালি পিলপিলিও বহুত হৈ গৈছে কহে কি কৰিম মানুহ আজিকালি নাহা হৈছে কাষ্টমাৰো কমি গৈছে কি কৰিম প্ৰভু আপুনি চাবা আজি ভাড়াটো বেছি কৰি পাম এতিয়া আহক ক'ত যাব আহক এতিয়া আহক ক'ত যাব আহক মই নিম আহক বুৱা আগৰ আছে দে খানি দিছে তাতে যাম দে মই নাযাওঁ দে ইয়াতে এতিয়া আহক মোৰ তাতে যাব আহক এতিয়া কেনে এতিয়া কেনে কৰে আপুনি আহক মোক চিনি পালাই তই এই বুঢ়ী তাজি কিবা আহিছা কথা যা মই নুঠো বাইদেউ আহক বাইদেউ আহক বাইদেউ বাইদেউ আহক চালা আজিও এটা ভাড়া নাপালো আবুও গেল বাইদেউ গেল ইনকি হ'লে ক'ত মিলিব মোৰ ৰাতিৰ ভাড়াটো মিলবা নাই আজিৰ কাৰণে এইটোক যে কি ক'ম মই এতিয়া এটা বুদ্ধি কৰিব লাগিব নহ'লে মানুহগিলা এই ৰিক্সাত নাহে আজিকালি এটা কথাও লগতে ই ৰিক্সাও বহুত হৈছে সেইটো এটা মেইন কাৰণ লগতে ইমান ঠাণ্ডা মানুহগিলা আৰু ক'ত ই ৰিক্সাত যাব পাব ইচ্ছা কৰিব মানুহগিলা ই ৰিক্সা যাব ইচ্ছা কৰবাৰ নাই যিটো বুজিছোঁ কিবা এটা বুদ্ধি কৰিব লাগে এই বুদ্ধিৰ দ্বাৰা কাষ্টমাৰ কিছু ঠুকৰাব পাৰিম যেন লাগছে মোৰ এইবাৰ কিনকে কাষ্টমাৰ না চাই আছোঁ ময়ো বাইদেউ বাইদেউ হিতাত থকা ই ৰিক্সা আহক বাইদেউ বাইদেউ আহক হিতাত থকা ই ৰিক্সা হিতাত থকা ই ৰিক্সায়ে আমাৰ ঠাণ্ডা লাগব নাই জ্বলা যাং আহা কিবা বোলে হিতাত থকা ই ৰিক্সা আমি যাওঁ আহা উঠো আহা এইটো বোলে তোৰ হিতাত থকা শালুন নাৰিকলৰ বাকা দি শালুন নধৰে হিতাত পুষ্পা তই বাপু এইয়ে তোৰ হিতাত থকা ই ৰিক্সা নাৰিকলৰ বাকাল দি শাল ধুনাৰ সাজতে নাৰিকলৰ বাকাল জ্বলে মাৰিলে হিতাত থকা ই ৰিক্সা কৈছা বাপু ইমানটো তোৰ বুদ্ধি আপোনালোকে কি কৈছে হে আগৰ দিনত কি কৰিছিল আগৰ দিনত দেখো বিছনাৰ তলত দেখো চহিদা এটাত দেখো আংঠা দি মতলব ভিতৰ কৰিছিলে আগৰ দিনত কি কৰিছিল বুল তোৰ ল'ৰা মুম্বাই থাকবা নোখোজো আমি সোনকালে ঘৰ যাই পাবা লাগে সোনকালে ঘৰ যাই পাবা আন্ধাৰ হ'ব আমাৰ বুল তোৰ লগত মুম্বাই থাকি লাভ নাই আমাৰ কিবা কৰি আজি 2-4 টকা ইনকাম কৰিলোঁ দে